ছাত্ৰ ছাত্ৰীসকল, এয়া আজি কুক নামৰ পাঠটোৰ তৃতীয় অংশটো আগবঢ়াব বিচাৰিছোঁ। এয়া পাঠটি হৈছে কুৰ্গ আৰু ইতিমধ্যেই দুটা খণ্ড আগবঢ়োৱা হৈছে। ইয়াৰ পৰৱৰ্তী অংশটো আজি আগবঢ়াব বিচাৰিছোঁ। The river Kaveri obtains its water from the hills and forests of Coorg. The river Kaveri, Kaveri নদীয়ে obtains মানে লাভ কৰা, its water ইয়াৰ পানী from the hills পাহাৰবোৰৰ পৰা and forest অৰণ্যবোৰৰ পৰা of Coorg, কুৰ্গৰ। অৰ্থাৎ কাবেৰী নদীয়ে কুৰ্গৰ থকা সেই পাহাৰ আৰু অৰণ্যবোৰৰ পৰা পানীবোৰ লাভ কৰে। মহাচিৰ এ লাৰ্জ ফ্ৰেছ ৱাটাৰ ফিছ, মহাচিৰ হৈছে এ লাৰ্জ এটা প্ৰকাণ্ড ফ্ৰেছ ৱাটাৰ সতেজ পানীত থকা ফিছ মাছ। মহাচিৰ হৈছে সতেজ পানীত থকা এটা প্ৰকাণ্ড মাছ। এবাউণ্ড প্ৰচুৰ পৰিমাণে থাকে ইন দিছ ৱাটাৰ এই পানীত, অৰ্থাৎ কাবেৰী নদীৰ পানীত মহাচিৰ মাছটো প্ৰচুৰ পৰিমাণে থাকে। কিংফিচাৰ্ছ মাছৰোকা চৰাইবোৰে ডাইভ ডুব মাৰে ফৰ দেয়াৰ কেটছ সিহঁতৰ চিকাৰ ধৰিবৰ কাৰণে। কিংফিচাৰ অৰ্থাৎ মাছৰোকা চৰাইবোৰে সিহঁতৰ চিকাৰ ধৰিবৰ কাৰণে এই পানীত ডাইভ মাৰে অৰ্থাৎ ডুব মাৰে, ডুবিয়ায়। হোৱাইল স্কুৱাৰেলছ আনহাতে স্কুৱাৰেলছ কেৰ্কেটুৱাবোৰে এন লেংগুৰ্ছ আৰু বান্দৰবোৰে ড্ৰপ পেলাই দিয়ে পাৰ্চিয়েলি আংশিকভাৱে ইটেন খোৱা ফ্ৰুইট ফলবোৰ ফৰ দ্য মিচিফ দুষ্টালিৰ কাৰণে অফ এনজয়িং অলপ দুষ্ট ধেমালি কৰিবৰ কাৰণে। দ্য ফ্লাছ এণ্ড দ্য ৰিপুল, ফ্লাছ মানে হ'ল খলকণি আৰু ৰিপুল মানে হৈছে সৰু ঠোৰ। ইফেক্ট ইন দ্য ক্লিয়াৰ ৱাটাৰ, পৰিষ্কাৰ পানীত, পৰিষ্কাৰ পানীত খলকণিবিলাক পানীৰ খলকণি আৰু পানীৰ সৰু ঢৌবোৰত দুষ্টালি উপভোগ কৰিবৰ কাৰণে অকণমান ধেমালি কৰিবৰ কাৰণে আধা খোৱা ফলবোৰ কেৰ্কেটুৱা আৰু হনুমান বান্দৰবোৰে পেলাই দিয়ে। এলিফেণ্টছ এনজয়, হাতীবোৰে উপভোগ কৰে বিং বাথ গা ধুৱাই দিয়াৰ সময়ত এণ্ড স্ক্ৰাব ঘঁহি দিয়াৰ সময়ত ইন দ্য ৰিভাৰ নদীত বাই দেয়াৰ মাউথছ, মাউথসকলে যেতিয়া হাতীবোৰক সিহঁতৰ শৰীৰটো ধুৱাই দিয়ে, গাটো ধুৱাই দিয়ে আৰু স্ক্ৰাব কৰে, ঘঁহি পিহি দিয়ে, তেতিয়া হাতীবোৰে বৰ আনন্দ লাভ কৰে। দ্য মষ্ট লেড বেক, আটাইতকৈ শান্তশিষ্ট ব্যক্তি, লেড বেক মানে শান্তশিষ্ট, ইণ্ডিভিজুৱেল অৰ্থাৎ পাৰ্চনবিলাক, ব্যক্তিবিলাক, শান্তশিষ্ট ব্যক্তিসকলেও বিকাম হৈ পৰে কনভাৰ্ট পৰিৱৰ্তিত টু দ্য লাইফ অফ হাই এনাৰ্জি এডভেঞ্চাৰ, উচ্চ শক্তিসম্পন্ন দুঃসাহসিক ব্যক্তিলৈ পৰিণত হৈ যায়, ৰূপান্তৰ হয়। উইথ ৰিভাৰ ৰাফটিং, নদীত ভোৰ চলোৱা কাৰ্যৰ জৰিয়তে, কেনয়িং দীঘল নাও চলোৱাৰ কাৰ্যৰ জৰিয়তে, ৰেপেলিং অৰ্থাৎ পৰ্বতৰ পৰা ৰছীৰে নামি অহা কাৰ্যৰ জৰিয়তে, ৰক ক্লাইম্বিং শিলত বগোৱা কাৰ্যৰ জৰিয়তে, এণ্ড মাউণ্টেইন বাইকিং আৰু পৰ্বতত বাইক কৰাৰ জৰিয়তে অৰ্থাৎ পৰ্বতৰ ওপৰত বাইক চলোৱাৰ খেল ধেমালিৰ জৰিয়তে। অৰ্থাৎ একেবাৰে শান্তশিষ্ট ব্যক্তি এজনেও যদি কুৰ্গলৈ যায় তেতিয়াহ'লে কুৰ্গত সেই ব্যক্তিজনে যেতিয়া ৰিভাৰ ৰাফটিং কৰে, নদীত নাও চলায়, ভোৰ চলায়, দীঘল নাও চলায়, ওখ পাহাৰৰ পৰা ৰছীৰে বগাই আহে বা শিলত বগায় বা পাহাৰৰ ওপৰত বাইক চলোৱা যি কাৰ্য, এই কাৰ্যবিলাক কৰাৰ জৰিয়তে, এই খেলসমূহৰ জৰিয়তে শান্তশিষ্ট বা শান্তপ্ৰিয় ব্যক্তিসকলেও শক্তি ক্ষমতাসম্পন্ন দুঃসাহসী ব্যক্তিলৈ পৰিণত হয়। নিউমাৰাছ ৱাকিং ট্ৰেইলছ ইন দিছ ৰিজন, নিউমাৰাছ মানে অসংখ্য, ৱাকিং ট্ৰেইল মানে হ'ল খোজকাঢ়ি ফুৰিব পৰা পথসমূহ, ইন দিছ ৰিজন এই অঞ্চলত আৰ এ ফেভাৰিট উইথ টেকাৰ্ছ, ভ্ৰমণকাৰীসকলৰ এটা প্ৰিয় খেল। অৰ্থাৎ ইয়াত ভ্ৰমণকাৰীসকলৰ কাৰণে এটা প্ৰিয় বস্তু হৈছে পাহাৰৰ ওপৰে ওপৰে ভ্ৰমণকাৰীসকলে খোজকাঢ়ি ফুৰিব পাৰে আৰু তাৰ কাৰণে অসংখ্য পথ আছে। বাৰ্ডছ পক্ষীবোৰ, বীজ মাখিবোৰ, মৌ মাখিবোৰ, এণ্ড বাটাৰফ্লাইছ আৰু পখিলাবোৰ আৰ দিয়াৰ সেই ঠাইত পোৱা যায় অৰ্থাৎ তাত আছে, অৰ্থাৎ কুৰ্গত আছে। টু গিভ ইউ, গিভ দিবলৈ, ইউ তোমাক, কোম্পেনী মানে বন্ধুত্ব বা সংগ, কুৰ্গত সংগ দিবলৈ বুলি বা বন্ধুত্ব দিবৰ কাৰণে তাত তুমি লাভ কৰিবা চৰাইবোৰ, মৌ মাখিবোৰ আৰু বাটাৰফ্লাইবোৰ, অৰ্থাৎ বাটাৰফ্লাই, মৌ মাখি অৰ্থাৎ পখিলা, মৌ মাখি আৰু চৰাইবোৰে তোমাক কুৰ্গত সংগ দিব।
মেকাকু হৈছে এক প্ৰকাৰৰ বান্দৰ। মালাবৰ স্কোৱাৰেলছ মালাবৰ দেশৰ কেৰ্কেটুৱা। লেংগুৰছ হনুমান বান্দৰ। স্লেণ্ডাৰ লৰি নামৰ এবিধ প্ৰাণী, সৰু সৰু পৰুৱা। কিপ এ ৱাটচফুল আই ফ্ৰম দ্য ট্ৰি কেনপি, তোমালৈ চাই থাকিব ৱাটচফুল আই ফ্ৰম দ্য ট্ৰি কেনপি, গছৰ প্ৰাকৃতিক দৃশ্যৰ পৰা। গছৰ সুন্দৰ সেই আকৰ্ষণীয় দৃশ্যৰ পৰা মেকাকু, মালাবৰ স্কোৱাৰেল, লেংগুৰ আৰু চিলিণ্ডাৰ লৰিবিলাকে তাত দৰ্শকসকললৈ চাই থাকে, অৰ্থাৎ টুৰিষ্ট পৰ্যটকসকললৈ চকু দি থাকে। আই ডু হাৱেভাৰ যা নহওক আই মই প্ৰিফাৰ পচন্দ কৰোঁ টু ষ্টেপ এছাইড আঁতৰি থাকিবলৈ ফ্ৰম ৱাইল্ড এলিফেণ্টছ বনৰীয়া হাতীৰ পৰা। যা নহওক বনৰীয়া হাতীৰ পৰা মই কিন্তু সদায় আঁতৰি থাকোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ আমি এই পাঠটো ইমানতে সামৰণি মাৰিছোঁ আৰু এইখিনিত হ'ব পৰা প্ৰশ্নসমূহ মই তোমালোকলৈ আগবঢ়াইছোঁ। ধন্যবাদ। প্ৰথম প্ৰশ্নটো হৈছে হুৱেৰ ডাজ দ্য ৰিভাৰ কাবেৰী অবটেইন ইটছ ৱাটাৰ ফ্ৰম, অৰ্থাৎ ৰিভাৰ কাবেৰী নদীয়ে ক'ৰ পৰা ইয়াৰ পানী লাভ কৰে। এনচাৰ দ্য ৰিভাৰ কাবেৰী নদীয়ে অবটেইনছ লাভ কৰে ইটছ ৱাটাৰ ইয়াৰ পানী ফ্ৰম দ্য হিলছ পাহাৰবোৰৰ পৰা এণ্ড দ্য ফৰেষ্ট অৰণ্যবোৰৰ পৰা অফ কুৰ্গৰ, অৰ্থাৎ কাবেৰী নদীয়ে কুৰ্গৰ পাহাৰ আৰু অৰণ্যবোৰৰ পৰা পানী লাভ কৰে। নেক্সট কুৱেশ্যন, হোৱাট ইজ মহাচিৰ, মহাচিৰ কি? মহাচিৰ ইজ এ লাৰ্জ ফ্ৰেছ ৱাটাৰ ফিছ, মহাচিৰ হৈছে এটা প্ৰকাণ্ড সতেজ পানীত থকা মাছ। আৰু তৃতীয়টো প্ৰশ্ন এই ধৰণৰ হ'ব পাৰে, হোৱাট আৰ দ্য স্পৰ্টছ ডেট কুৰ্গ অফাৰ্ছ টু দ্য টুৰিষ্ট, কুৰ্গে অৰ্থাৎ কুৰ্গ নামৰ ঠাইত টুৰিষ্টসকলে পৰ্যটকসকলে লাভ কৰা খেলসমূহ স্পৰ্টছবোৰ কি কি? এনচাৰটো হ'ব ৰিভাৰ ৰাফটিং, নদীত ভূৰ চলোৱা, কেনয়িং, নাও চলোৱা, ৰেপেলিং, পাহাৰৰ পৰা ৰছীৰে বগাই অহা, ৰক ক্লাইম্বিং, শিলত বগোৱা, এণ্ড মাউণ্টেইন বাইকিং আৰ দ্য স্পৰ্টছ খেল ডেট কুৰ্গ অফাৰ্ছ টু ইটছ টুৰিষ্ট, কুৰ্গে এই স্পৰ্টছসমূহ এই খেলসমূহ পৰ্যটকসকললৈ আগবঢ়ায়। ধন্যবাদ।